নমস্কাৰ মাই নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই শুভাশ্ৰী এগৰাকী মহিলা বিষয়াৰ দপদপনি কম্পমান এতিয়া পশ্চিম কামৰূপ মহিলাগৰাকীৰ নাম ডিম্পী বৰা ডিএফও ডিম্পী বৰাই 6টা মাহত 250 কোটি টকা ৰাজহ জমা দিয়ে অসম চৰকাৰক এগৰাকী মহিলা বিষয়াৰ দপদপনি কম্পমান হৈছে এই পশ্চিম কামৰূপ তেখেতে সমূহ ভূ মাফিয়া আৰু বালি মাফিয়া তথা কাঠ মাফিয়াৰ বিৰুদ্ধে অভিযান চলোৱাত ব্যস্ত হৈ পৰিছে পশ্চিম কামৰূপত এগৰাকী মহিলা বিষয়াৰ দপদপনি দিনে নিশাই কৰিছে নিজ কৰ্তব্য এটাৰ পিছত এটাকৈ চলাইছে অভিযান হয় এই মহিলা বিষয়াগৰাকী হ'ল পশ্চিম কামৰূপ উপ বন সংমণ্ডল বিষয়া নাম ডিম্পী বৰা অতি সাহসী ডিম্পী বৰাই বামুণী গাঁৱত ডিএফও হিচাপে যোগদান কৰাৰ পৰাই বন বিভাগে লৈছে এক অন্য ৰূপ হয় এইজনী পশ্চিম কামৰূপৰ বন বিভাগৰ লেডি অফিচাৰ ডিএফও ডিম্পী বৰা নিজৰ সততা সাহসী ডিম্পী বৰাই কুন্তলী মালবাৰী গৰৈমাৰী প্ৰায় অৰ্ধ শতাধিক অবৈধ কাঠৰ দোকানত ওলমাইছে তলা আনহাতে যোগদানৰ 6টা মাহত কাঠফলা মিল 17টা বালি মেচিন 64টা চাইকেল 64খন আৰু চোৰাং বেপাৰী 12জনক আটক কৰিবলৈ সক্ষম হয় অবৈধ কাঠ কঢ়িওৱা গাড়ী 131খন জব্দ কৰে এইগৰাকী মহিলা বিষয়াই বৰ্তমান ডিম্পী বৰা বালিকাঠ আৰু ভূ মাফিয়াৰ বাবে এক সন্ত্ৰাসৰ নাম হৈ পৰিছে এই ডিম্পী বৰাই 6টা মাহত 250 কোটি ৰাজহ জমা দিয়ে অসম চৰকাৰক ইপিনে এছাম দুষ্কৃতিকাৰীয়ে ডিম্পী বৰাৰ বিৰুদ্ধে উঠি পৰি লাগিছে আনপিনে কুন্তলী গৰৈমাৰী সমৰীয়া মালিবাৰী বামুণী গাঁও জামবাৰী শান্তিপুৰ আদিৰ ৰাইজে ডিম্পী বৰাৰ সাহস আৰু সত্যনিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰে পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব মাই নিউজ চেনেল ধন্যবাদ মুকলি হল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত বছ JBL ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পিকাৰো পোৱা যাব এই শ্বৰুমত লগতে আধুনিক মোবাইল এক্সেসৰিজ স্ক্ৰীন প্ৰটেক্টৰ ইয়েৰফোন কেছ এণ্ড কাভাৰ পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ কাভাৰ ইয়েৰফোন চাৰ্জাৰৰ লগতে আন বহুতো এক্সেসৰিজ এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প নিয়াৰ কল্যাণ জুৱেলাৰ্ছ GS Road গুৱাহাটী 7 ফোন নম্বৰ 6901268874 7086094885